ৰাইজ পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জনাইছোঁ। যিহেতু নেকি মই চিমেণ্টৰ গুদামত কাম কৰোঁ আৰু চিমেণ্টৰ গুদামত কাম কৰি পিনে প্ৰায় ভিডিঅ' মই দি থাকোঁ আৰু সেইটো কাৰণে আজি মই ভাবিছোঁ কি আজি মোৰ ভিডিঅ'টোত আপোনালোকক চিমেণ্টৰ বিষয়ে লৈ অকণমান নলেজ দিম। আপোনালোকে যদি ঘৰ দুৱাৰ বনাই আছে কেনেকুৱা কি ধৰণৰ চিমেণ্ট ল'ব লাগে আৰু দোকানৰ পৰা যেতিয়া চিমেণ্ট ল'ব কোনটো বস্তু বেছিকৈ চাব লাগে সেইটো আপোনালোকক মই জনাই আছোঁ। যেনেকৈ গুদামত আছোঁ, চিমেণ্টৰ গুদামত কাম কৰোঁ বছৰ বছৰ ধৰি, চিমেণ্টৰ বিষয়ে আপোনালোকক অকণমান নলেজ দিছোঁ। পোনপ্ৰথমে আপোনালোকে চিমেণ্টৰ বস্তাটোত এটা বস্তু চাব লাগিব। সেই বস্তুটো কোনটো চাব লাগিব? এই বস্তুটো এই নম্বৰটো চাব লাগিব। যিহেতু নেকি এটা চিমেণ্টৰ বস্তা আগতে আছিলে 2 মাহৰ কাৰণে, এক্সপায়াৰ্ড 2 মাহৰ কাৰণে আছিলে, এতিয়া বৰ্তমান 3 মাহ এমাহ বঢ়াই দিছে। এই নম্বৰকেইটা দেখিছেনে? এইটো হয় 08/02/2025। এইটো মাহ লিখা আছে, কোনটো ডেটত চিমেণ্টটো পেকিং হৈছিলে, কোনটো মাহত কোনটো তাৰিখে চিমেণ্টটো পেকিং হৈছিলে, এইটো ডেট আৰু কোনটো বছৰ। এই ডেট নম্বৰটো চাব লাগিব, ডেট নম্বৰটো আৰু তাতে এইটো মাহটো, যাতে চিমেণ্টটো যোনদিনাখন দোকানত আনিব যাওঁতে এই নম্বৰটো চাব যে কিমান মাহৰ পুৰণা চিমেণ্ট, সেইটো চাব আৰু বছৰটো চাব। সেই নম্বৰটো বেছি ইম্পৰ্টেণ্ট হয়, কিহৰ কাৰণে চিমেণ্টৰ বস্তাটো মাত্ৰ 3 মাহহে ইয়াৰ ভেলিডিটি আছে। 3 মাহৰ পিছত কোনো কাম নাই মানে তেনেকুৱা যিটো প্ৰথম যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিঙত যিটো ইউজ কৰিব, যিমানখিনি টাইট চিমেণ্ট গুড আঠা দিব লাগে, সেইটো আঠাটো ভেলিডিটি নাইকিয়া হৈছে 3 মাহৰ পিছত। আৰু দোকানত গ'লে আৰু চিমেণ্টটো সদায় লাৰি চাব, চিমেণ্টৰ বস্তাটো সদায় লাৰি চাব, চিমেণ্টৰ বস্তাটো গৰম আছে নে ঠাণ্ডা আছে সেইটো লাৰি চাব। যদি চিমেণ্টৰ বস্তাটো অভাৰ ঠাণ্ডা চেঁচা হৈ আছে তেনেহ'লে সেইটো চিমেণ্টৰ বস্তাটো আপোনালোকে নল'ব। চিমেণ্টৰ বস্তাটো মানে কিহৰ কাৰণে, যেতিয়ালৈকে গৰম হৈ থাকিব চিমেণ্টৰ বস্তাটো তেতিয়ালৈকে চিমেণ্টখিনি ভালে থাকে। যেতিয়া চেঁচা হৈ যোৱাৰ পিছত চিমেণ্টখিনি মানে বস্তাটোৰ ভিতৰতে আঠা ধৰিব বিচাৰে, অলপ আঠা ধৰিব বিচাৰে, কিন্তু দোকানদাৰে ক'ব বস্তাটো ভালে আছে, লছ কৰি পিনে আপোনালোক দুখাৰ দিব, ডেমেজ নহয় একো নহয় বুলি ক'ব, কিন্তু একচুৱেলি ভিতৰত মালটো আঠা ধৰিছে অলপ গম পালে। সেইটো কাৰণে দোকানত গ'লে প্ৰথম লাৰি চাব, চুই চাব বস্তাটো গৰম আছে নে ঠাণ্ডা আছে। যদি চেঁচা আছে নল'ব, গৰম চিমেণ্ট বিচাৰিব, তাত গৰমটো ল'ব। তাৰপিছত আপোনালোকে দোকানত এটাই চাব যে আৰু বস্তাটো এনেকুৱা কোণাত ফাটা চিগা থাকিব পাৰে। ফাটা চিগা থাকিলে একো নহয়, বেছিকৈ নম্বৰটো কোনটো ডেটত বনিছে সেইটো বেছি ইম্পৰ্টেণ্ট। ফাটা থাকিলে একো নহয়, মানুহে ভাবে কি বস্তাটো ফাটা থাকিলে মাল কম থাকে বুলি কয়, কিন্তু কম থাকিলেও মানে অকণ ইমান যদি ফুটা থাকিলেও মানে সেইটো মাল কম নাথাকে, ইমান নাথাকে। কাৰণ কিয় কাৰণে ফেক্টৰীত যেতিয়া লোডিং হয় তাত কমচে কম আধা কেজি কোনোবাটোত 1 কেজি, কোনোবাটোত বেছি থাকে 50 কেজি, প্ৰায় 50 কেজি বৰাবৰ নাথাকে চিমেণ্টটোত, 50 কেজি বৰাবৰ নাথাকে। সেইটো কাৰণে মানে য'ত লোড হয় তাত লোডিঙৰ লেবাৰবিলাকে সেইটো অকণমান কম বেছি কৰি দিয়ে। কিহৰ কাৰণে কম বেছি কৰি দিয়ে সেইটো মই নকওঁ বাৰু, সেইটো কিহৰ কাৰণে কম বেছি কৰে সেইটো নকওঁ, সেইটো ক'লে বেয়া হ'ব, কাৰণ আমিও লেবাৰ সিহঁতৰ লেবাৰ। সেইটো কাৰণে আপোনালোকে ডেমেজ অকণমান ফাটা চিগা থাকিলেও একো প্ৰব্লেম নাই। আৰু বস্তাটো মেইন হ'ল হিট, গৰম হ'ব লাগিব আৰু নম্বৰটো চাব লাগিব কোনটো মাহত কি বনিছে সেইটোৱে। তাৰ ভিতৰে আপোনালোকে আৰু যদিহে আপোনালোকে ঢালাই কাম কৰিব বিচাৰে, ঢালাই কাৰণে চিমেণ্টটো বিচাৰে, ঢালাই কেনে 1 নম্বৰ কোনটো চিমেণ্ট ল'ব লাগে আপোনালোকক মই জনাই আছোঁ। ঢালাই কেনে 1 নম্বৰত আপোনালোকে চিমেণ্টটো ব্যৱহাৰ কৰিব লাগে পেপাৰ বস্তা। এইটো পেপাৰ বস্তাৰ যিটো চিমেণ্ট দামটো বেছি হয়, কিন্তু ঢালাই কাৰণে এইটো বেষ্ট। ঢালাই কেনে কিহৰ কাৰণে বেষ্ট, পেপাৰ বস্তাটো দেখিছে পূৰা কভাৰ থাকে, মানে এইটো হাৱা নাপায় ভিতৰত, যিমান হাৱা নাপাব বস্তাটোৰ ভিতৰত, যিমান হাৱা নাপাব সিমান চিমেণ্টটো ভালে থাকে। আৰু এইটো গোটেই বস্তাটো পেপাৰ কাৰণে ইয়াত হুক ইউজ কৰিব নিদিয়ে, হুক লগাব নিদিয়ে, খালী হাতে খালী কৰিব লাগে, তাৰ কাৰণে ৰেটটোও বেছি আৰু আনলোডিঙৰ ৰেটটোও বেছি। ঢালাই কাৰণে এইটো বেষ্ট। ঢালাই কাৰণে বুলিয়ে নহয়, আপোনালোকে ৱাল গাঁঠিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে, আপোনালোকৰ কথা, কিন্তু ঢালাই কাৰণে পেপাৰ বস্তাটো বেষ্ট। পেপাৰ বস্তাটো সেইটো কাৰণে ৰেট বেছি, ঢালাই কাৰণে 1 নম্বৰত বনোৱা যায় চিমেণ্টৰ পেপাৰ বস্তাটো।
কোনো ডেমেজ বুলি কোৱা বস্তুটো নাপায়, পুৰা কভাৰ হৈ থাকে চিমেণ্টৰ বস্তাটো মানে। সেইটো কাৰণে এইটো পেপাৰ বস্তাটো আপোনালোকে ঢালাই কাৰণে যদি লাগে, ঢালাই কাৰণে পেপাৰ বস্তাটো বেছি ইউজ কৰিব। যোন আপোনাৰ নিজৰ লগত পচন্দ কোনটো চিমেণ্ট লয় কোনটো নলয়, কিন্তু পেপাৰটো ঢালাই কাৰণে বেষ্ট। তাৰ ভিতৰত চিমেণ্টটো আপোনালোকে যে ল'ব ঘৰ বনাবৰ কাৰণে, কোনটো চিমেণ্ট মিস্ত্ৰীয়ে ক'ব যে অমুকটো চিমেণ্ট ভাল, তমুকটো চিমেণ্ট ভাল, কিন্তু কাম মোৰ মতে যোনটো চিমেণ্টে নলওক, টকাটো কম হওক বেছি হওক, বেছি টকা দি লৈছোঁ বোলে ভাল কম পইচা সেইটো ভাল, সেইটো নহয় একচুৱেলি। আৰু বোলে ক'বলৈ গ'লে চিমেণ্টটোৰ নাম একেই, চিমেণ্টৰ বস্তাটোৰ নাম একেই, কিন্তু তাত 53 থাকে, PPC থাকে, তেনেকুৱা ধৰণৰ ভাগ বিভাগৰ থাকে। তাৰ ভিতৰতে কিছুমান যিটো PPC বুলি কয়, PPCটো হ'ল সেইটো প্ৰাইভেটৰ, PPC বুলি কোৱাটো 1 নম্বৰত বেছি ভাল হয়। যিকোনো চিমেণ্ট ল'ব গ'লে PPCটো ল'ব, PPCটো মানে সেইটো 1 নম্বৰ বেছি চেল হয়। আৰু যিবিলাক চৰকাৰী কাম হয়, চৰকাৰী কাম নন PPC মানে যিবিলাক ধৰি লওক 53, 43 সেইবিলাক চৰকাৰী কামত বেছি ব্যৱহাৰ হয়। সেইবিলাক মানে চৰকাৰী কামত বেছি ব্যৱহাৰ। প্ৰাইভেট আপোনাৰ নিজৰ ঘৰ বনাব লগা হ'লে PPCটো বেছিকৈ ল'ব, যি চিমেণ্টে নলওক PPCটো বেছিকৈ ল'ব। PPCটো মানে বেছি চেল হয়, আৰু PPCটো নিজৰ প্ৰাইভেট কামৰ কাৰণে ভাল, বেষ্ট, গম পালে তেনেকুৱা। আৰু তাৰ উপৰিও যদি আপোনালোকে আৰু চিমেণ্টৰ আৰু বেলেগ কিবা যদি বিচাৰে নলেজ ল'বৰ কাৰণে, আপোনালোকে কমেণ্টত জনাব। কাৰণ আমি বছৰ ধৰি গোডাউনতে কাম কৰি থাকোঁ, চিমেণ্টৰ ফেক্টৰীতো কাম কৰোঁ, জানো কোনটো কি ধৰণে হয়। আপোনালোকে কমেণ্টত জনাব চিমেণ্টটো আৰু কি নলেজ লাগে আপোনালোকক, চিমেণ্টৰ বিষয়ে কি জানিব লাগে আপোনালোকে ক'ব, মই জনাম অলপ অলপকৈ। আজি সম্পূৰ্ণ কৰি নিদিওঁ, আৰু আছে আৰু নকওঁ।